জানে যে BTC ৰাইজৰ যিবিলাক সমস্যা এইটো মাটিৰ সমস্যা হওক ভাষাৰ সমস্যা হওক তেওঁলোকৰ গাঁও গঠন হওক তেওঁলোকৰ মানে অধিকাৰৰ প্ৰশ্নত তেওঁলোকৰ কাম কাজৰ প্ৰশ্নত আমি সদায় মাত দি আহিছোঁ আৰু বিশেষকৈ বিগত সময়বিলাকত আমাৰ মংগলদৈ হিচাপে যদিও কেণ্ডিডেট আছিলে তেওঁলোকে BTC ৰাইজৰ হৈ মুঠেও মাত নামাতে। এতিয়া আমি ভাবিছোঁ যে আমাৰ যদি GSP ফালৰ পৰা এটা কেণ্ডিডেট থাকে তেতিয়াহ'লে নিশ্চিততে জড়িত হোৱাৰ চান্সটো আছে। আৰু ইয়াত জানে যে BJP চবতকৈ ওপৰত আছে কিন্তু তেওঁলোকৰ গৰাখনে আৰম্ভ হৈছে। ইতিমধ্যে BPFৰ কিছু উত্থান হৈছে কিন্তু তেওঁলোকে জিকিব পৰা অংক নাই। কংগ্ৰেছে আপোনালোকে দেখিছে 96ৰ পৰা ভাল দিনত তেওঁলোকে জিকিব পৰা নাই আৰু আজি মিৰাকল হোৱাৰ কোনো সম্ভাৱনা নাই। সেইকাৰণে শেষ সম্ভাৱনা বিকল্প হিচাপে আমি ভাবিছোঁ যে GSP সম্ভাৱনা হ'ব পাৰে। আৰু যিহেতু আমি আজি নগাঁৱতো আমাৰ নমিনেশ্যন হৈ আছে, কাৰ্বিআংলঙতো নমিনেশ্যন হৈ আছে, অলৰেডি অৰুণাচলত আৰম্ভ হৈ গৈছে কেম্পেইন। অৰুণাচল আপোনাৰ নিশ্চিত হ'ব যে কেণ্ডিডেট যদি আহিব আমাৰ কেণ্ডিডেট জিকিব, তাত কোনো সন্দেহ নাই। আপোনালোকে যিহেতু BTCত আপোনালোকৰ এলায়েন্সত আছে আপোনালোকৰ দলটো, ইয়াতে আকৌ BJPৰ এগেইনষ্টে আপোনালোকে নিৰ্বাচন কৰিছে। চাওক আচলতে আমি এলায়েন্স নাই ইয়াত। আপোনালোকে এছেম্বলিত EPPL BJP BPF এলায়েন্স আছে, পাৰ্লিয়ামেণ্টত EPPL আৰু এলায়েন্স আছে, BJP এলায়েন্স আছে। ঠিক তেনেকৈ BTCত আমাৰ মাজত এজন EM আছিলে এটা কণ্ডিশ্যনত যে আমি চিফজন চেঞ্জ কৰিব লাগে ব্ৰহ্মপুত্ৰ চিফ হোৱাৰ ক্ষেত্ৰত। যিহেতু তেওঁলোকৰ 5 বছৰখনে এটা আলোচনা হৈছিলে আৰু তাত আমাৰ এজন EM বিচৰা হৈছিল। আমাৰ অধিকাৰৰ প্ৰশ্নত আমি তেওঁলোকৰ পৰা আশা কৰিছিলোঁ তেওঁলোকে কিবা কৰক, তাতকৈ বেলেগ একো নাই, এইটো এলায়েন্সৰ কথা নহয়। গতিকে ইয়াত যদি এলায়েন্স আছে BPF EPPL আৰু BJP এলায়েন্স আছে, কাৰণ তেওঁলোকে অলৰেডি এছেম্বলি আপোনালোকে গৈ পাইছে, ৰাজ্যসভাৰ পৰা আৰম্ভ সকলোলৈকে বহিছে, একেলগে হেৰি কৰিছে। গতিকে এলায়েন্স প্ৰশ্নটো আমাৰ ননাই ভাল আৰু আমি এই ক্ষেত্ৰত জবাবদিহিও নহয়। মই ৰাইজক কৈছোঁ যে ইয়াত কোনো এলায়েন্স নাই, ইয়াত GSP অকলে গোটেই অল ইণ্ডিয়াত আমি কিমান আশাবাদী আপোনালোক? চাওক দৰং ওদালগুৰিত বিকল্প যদি আছে আমাৰ সোণাৰীৰ বিকল্প আছে, বেলেগ বিকল্প নাই। আৰু BTCৰ মানুহখিনি আমি আশা কৰোঁ যে কমচে কম 50% আমাৰ ৰাইজে ভোট দিব, তেতিয়াও আমাৰ 8 লাখ ভোট হয়। আৰু দৰং ওদালগুৰি পাটৰ পৰা 2 লাখ ভোট লোৱাত একো অসুবিধা নাই। আপোনালোকে জানে যে নৱশৰণীয়া দৰঙৰ বা কামৰূপৰ প্ৰতিটো পৰিয়ালৰ চাহ চিনাকি আছে। বিগত সময়খিনিত সংগ্ৰামকালীন সমস্যাত আমি প্ৰায় ঘৰে ঘৰে আছিলোঁ আমাৰ পৰিয়ালৰ নিচিনা। ঠিক তেনেকৈ BJPৰ প্ৰতি ৰাইজৰ বহু আশা আছে, কিন্তু ইয়াত BJP পাৰফৰ্মেঞ্চ ভাল নহয়, বিশেষকৈ মংগলদৈ সমষ্টিত। অভাৰঅল দিল্লীত যদি 400 চিট লাগে আমাৰ আচলতে মংগলদৈত নহ'লেও হয়। সেইকাৰণে আমি দৰং ওদালগুৰি বা কোকৰাঝাৰৰ স্বাৰ্থত BTCৰ স্বাৰ্থত আমি বিচাৰোঁ দৰং ওদালগুৰি কেন্দ্ৰটো যদি আমাৰ হয়। অনাবৰৰ ট্ৰাম কাৰ্ডটো এইবাৰ চলিব নাই আপোনালোকৰ BTCত? চাওক আচলতে অনাবৰ বুলি ক'লে অলপ বেলেগ ধৰণে বুজায়, কিন্তু আশা কৰোঁ যে ইয়াৰ লাঞ্ছিত বঞ্চিত মানুহখিনি কিন্তু আমাৰ ৰাইজৰ ক্ষেত্ৰত ভোট দিব। আৰু এটা কথা মই বিকল্প কওঁ, বিশেষকৈ আপোনালোকে জানে যে দৰং ওদালগুৰিত কিন্তু বড়ো মানুহখিনি কেতিয়াও BJPক ভোট নিদিয়ে। BPF আছে গোটেইখিনি ভোট পাব, কিন্তু BPF যিহেতু অংকই নাই। সেইকাৰণে আমি কৈছোঁ যে নৱশৰণে যিহেতু গোটেই ভাৰতবৰ্ষত ট্ৰাইবেলক একত্ৰিত কৰাৰ কাৰণে লাগি আছে, ট্ৰাইবেলৰ অধিকাৰবিলাক বা সাংবিধানিক ৰাইটবিলাক আমি তাৰ সপক্ষে আমি মাতি আছোঁ। মই আশা কৰোঁ যিসকল বড়োসকল আছে যিসকলে বুজি পায় তেওঁলোকে নিশ্চিতভাৱে আমাৰ GSP পাৰ্টিক ভোট দিব। বাইদেউ কি ক'ব? আজি মই GSP প্ৰাৰ্থী হিচাপে দৰং ওদালগুৰিৰ হৈ আহিছোঁ। গতিকে মই সকলোসমূহ দৰং ওদালগুৰি ৰাইজক মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ দিছোঁ যে তেখেতসকলে মোক আগবঢ়াই লৈ আহিছে। আৰু মই একচুৱেলি ছ'চিয়েল ৱৰ্কাৰ হয়, গতিকে মই ৰাজনীতিত আহিছোঁ যদিও মই সমাজ নীতিৰে আহিছোঁ আৰু মই সমাজৰ উন্নয়নৰ কাৰণেই আহিছোঁ। আৰু আমাৰ এই BTAD এৰিয়াত যাতে আমাৰ মানে শান্তি বিৰাজ হয় আৰু 6 জনগোষ্ঠীৰ যাতে জনজাতিকৰণ হয়, জাতি মাটি যি ভেটি যি সমস্যা সেই সমস্যাবিলাক যেন সমাধান কৰিব পাৰোঁ আমি, আমাৰ পাৰ্টীৰ সেই উদ্দেশ্য। আৰু আমি সকলো আমাৰ যি নিবনুৱা সমস্যা আছে সেই নিবনুৱা সমস্যাসমূহক আমি সমস্যা সমাধান কৰাই আমাৰ উদ্দেশ্য। আপুনি জিকা নিশ্চিত? মই জিকা নিশ্চিত, কাৰণ মই মহিলাৰ হৈ আহিছোঁ আৰু গতিকে মহিলাই মোৰ লগত সকলো মহিলাই আছে আৰু আমি জিকিমেই। আৰু GSP এবাৰ জিন্দাবাদ হ'ব। ৰাইজৰ সমৰ্থন কিমানজন আহিছে আপোনালোকৰ? বহু আহিছে, ৰাইজৰ আমাৰ অগণন আহিছে। মোটামুটি আমাৰতো 1000-1500 মহিলা আহিছেই আৰু লগতে আমাৰ যিমানখিনি আছে যুৱ প্ৰজন্মও আহিছে। ঠিক আছে, থেংক ইউ।